সকলোকে নমস্কাৰ জনাই মোৰ চেনেলত আন এটা ভিডিঅ' লৈ মই আকৌ আহিলোঁ। আজি গৈ আছোঁ ফাৰ্নিচাৰ চাবলৈ, যিহেতু ঘৰত বিয়া আহি আছে আমাৰ। আৰু আহি পালোঁ আমি ভৰলুত থকা নিউ নিটু ফাৰ্নিচাৰ হাউচ। আৰু আগতো আমি 3খনমান দোকান চাই আহিলোঁ, তাত আমাৰ ইমান পচন্দ নহ'ল ফাৰ্নিচাৰবোৰ, আৰু তাৰপাছত আমি ইয়াতে আহিলোঁ। আৰু অকণমান দেৰি হৈ গ'ল বাৰু, কাৰণ আমি 2-3খন দোকান চাই আহিলোঁ সেইকাৰণে। আৰু ইয়াতে আহি পালোঁ আমি এতিয়া। আৰু ইয়াৰে ফাৰ্নিচাৰবোৰ খুবেই ধুনীয়া, আৰু ডিজাইনবোৰ চাওকচোন, ইমান ধুনীয়া ধুনীয়া ডিজাইন আছে ইয়াতে। আৰু আমি বিয়াৰ ফাৰ্নিচাৰ ইয়াতেই ফাইনেল কৰিলোঁ, আৰু ভণ্টিৰো পচন্দ হ'ল ইয়াতে ফাৰ্নিচাৰ, আৰু সেইকাৰণে আমি বিয়াৰ গোটেইখিনি ফাৰ্নিচাৰ ইয়াতে অৰ্ডাৰ কৰি দিলোঁ। তাৰপাছত আমি ইয়াৰ পৰা ওলাই দিলোঁ, আৰু অকণমান দেৰি হৈ গ'ল, চাহো খোৱা নাই, আবেলিৰ চাহকাপো খোৱা নাই, সেইকাৰণে হোটেল এখনত সোমালোঁ চাহ খাবলৈ আমি গোটেইকেইটা। আৰু ইয়াতে বোলে চিঙৰা নাই, ল'ৰাই চিঙৰা খাম বুলি ক'লে, ইয়াতে চিঙৰা নাই। ওচৰৰ হোটেল এখনৰ পৰা ল'ৰাই গৈ পিনে চিঙৰা কিনি আনিলে, আৰু লগতে মিঠাই, চিঙৰা, চাহ তেনেকৈ আমি গোটেইকেইটাই খালোঁ ইয়াতে, আৰু তাৰ পৰা ওলাই দিলোঁ। আৰু আপোনালোকে যদি মোৰ চেনেলত এনেকুৱা ভিডিঅ'বোৰ চাই ভাল পায়, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দি যাব। আৰু যদি কোনোবা নতুনকৈ মোৰ ভিডিঅ' চাই আছে, তেনেহ'লে মোৰ চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দি যাব।